নমস্কাৰ। মই আজি এটা নতুন গীতৰ কথা লৈ আহিছোঁ। আচলতে মোৰ গীতটো আপোনালোকে শুনি লওক কেনেকুৱা হয়। তোৰ ধুনীয়া মুখনি চাবলৈ মন যায় আকৌ এবাৰ, তোৰ ধুনীয়া মুখনি চাবলৈ মন যায় আকৌ এবাৰ। ও সোণমণি মালা, কোন দিশে তুমি যে হেৰালা, তোৰ ধুনীয়া মুখনি চাবলৈ মন যায় আকৌ এবাৰ, তোৰ ধুনীয়া মুখনি চাবলৈ মন যায় আকৌ এবাৰ। ও সোণমণি মালা, কোন দিশে তুমি যে হেৰালা, ও সোণমণি মালা। এই ভৰা মোৰ যৌৱনে, এই ভৰা মোৰ যৌৱনে আমনি নিশা হলে মোক কৰে, এই ভৰা মোৰ যৌৱনে আমনি নিশা হলে মোক কৰে। ও সোণমণি মালা, কোন দিশে তুমি যে হেৰালা, ও সোণমণি মালা, কোন দিশে তুমি যে হেৰালা, ও সোণমণি মালা, কোন দিশে তুমি যে হেৰালা, তোৰ ধুনীয়া মুখনি চাবলৈ মন যায় আকৌ এবাৰ, তোৰ ধুনীয়া মুখনি চাবলৈ মন যায় আকৌ এবাৰ। ও সোণমণি মালা, কোন দিশে তুমি যে হেৰালা, ও সোণমণি মালা, ওই কোন দিশে তুমি যে হেৰালা, তোৰ ধুনীয়া মুখনি চাবলৈ মন যায় আকৌ এবাৰ। ও সোণমণি মালা, কোন দিশে তুমি যে হেৰালা, ও সোণমণি মালা, কোন দিশে তুমি যে হেৰালা। নমস্কাৰ। মই মোৰ প্ৰথমবাৰ মোৰ এটা প্ৰেমৰ দুটি লাইন দিছোঁ, আৰু একচুৱেলি এই গীতটো মই লিখাৰ কাৰণে আৰম্ভ কৰিছোঁ। গতিকে যিয়ে হওক, আচলতে এই গীতৰ সুৰটো যদি আপোনালোকৰ তাত অতি মাত্ৰা ভাল লাগি থাকে, তেতিয়াহ'লে কিন্তু মোক এটা আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, অৰ্থাৎ এটা শ্বেয়াৰ কৰি দিব, তাৰে কামনা কৰিছোঁ। আশা কৰিছোঁ যে আপোনালোকৰ এই গীতটো বৰ ভাল লাগিব। গতিকে মোৰ নতুন চেনেল, গতিকে এই চেনেলটো এটা ছাবস্ক্ৰাইবো কৰি দিব। মোৰ নাম আচলতে ৰহিম আলী। গতিকে যিয়ে হওক, মই আচলতে এই চাইকেলটোৰে এই চাইকেলটো দেখিছে, এয়াই মোৰ অৰিজিনেল বাহন। এই বাহনেৰে মই চলা ফুৰা কৰোঁ। গতিকে এইটোৱে মোৰ নিজা বাহন। গতিকে বাহনটো চাই লওক আপোনালোকে। গতিকে আচলতে যদি মোৰ এই গীতটো আপোনালোকৰ তাৰ সুৰটো যদি ভাল লাগি থাকে, যদি অসমবাসীৰ মনত যদি অসমৰ আমাৰ একচুৱেলি মৰম লগা গীত হৈ থাকে, একচুৱেলি নতুন নতুন প্ৰেম হৈ থাকে, একচুৱেলি এই প্ৰেমবিলাকৰ ওপৰতে মই কিবা অলপ দুটি লাইন লিখিছোঁ। গতিকে আশা কৰিছোঁ যে মই এই গীতটো আপোনালোকক সম্পূৰ্ণ কৰি জনাম। গতিকে সমূহ ৰাইজক আশা কৰিছোঁ ভাল লাগিছে। আশা কৰিছোঁ যে মই একচুৱেলি এইটো এটা এনেকুৱা কৰি মই চলোঁ। আচলতে মোৰ বাহনটো মই দেখাই দিলোঁ। গতিকে আচলতে মই খুব কষ্টৰে এই জীৱন যাপন কৰি আছোঁ। যদি
আপোনালোকে যদি আচলতে মোৰ মাতটো ভাল লাগি থাকে অৰ্থাৎ তেতিয়াহ'লে আপোনালোকে যাতে অকণমান সহায় কৰি দিয়ে তাৰে মই কামনা কৰিছোঁ যে অসমবাসী ৰাইজে মোক নিশ্চয় অলপ ভাল পাব গতিকে মোৰ আচলতে নিজা গীতো আছে আকৌ মই নিজা গীত লিখোঁ গতিকে এই গীতবিলাক আচলতে বহুত কষ্টৰে লিখা হয় আচলতে মনত মোৰ বহুতেই কল্পনা আছে যে মই আশা কৰিছোঁ যে নতুন আগন্তুক দিনত আকৌ এটা ভাল গীত দি দিম বুলি আশা কৰিছোঁ যদি ভাল লাগে এটা ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট এটা কৰিব লগতে এটা শ্বেয়াৰো কৰি দিব যদি আচলতে ভাল লাগি থাকে মই আচলতে আতান সুৰালা আগতে এটা ভিডিঅ' আহিছিলে গতিকে তাৰে কামনা কৰিছোঁ যে সমূহ ৰাইজলৈ ধন্যবাদ আৰু অশেষ ধন্যবাদ মোৰ চেনেললৈকে